So hello everyone, আকৌ এটা নতুন ভিডিঅ'লে আপোনালোকৰ মাজত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত স্কুটিৰ ওপৰত কেইবাখনো ডাউট ক্লিয়াৰ কৰিম। বহুত ষ্টুডেণ্টে মোক কমেন্ট বক্সত জনাইছিলে যে নতুন নোটিছ মতে যোনটো নোটিছত লিখা আছে যে আপোনালোকে যদি স্কুটি লাভ কৰিব বিচাৰে তেন্তে ষ্টাডিটো কন্টিনিউ হ'ব লাগিব। কাৰণ বহুত ষ্টুডেণ্ট নিটৰ কাৰণে বা জেডব্লিউৰ কাৰণে বা বহুত ষ্টুডেণ্ট এতিয়ালৈকে এডমিশ্যন কৰা নাই, তেওঁলোকে মোক কমেন্ট বক্সত জনাইছিলে যে আমি নাম থকা সত্ত্বেও আমি লাভ নকৰিম নেকি স্কুটি। সো তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা, এইটো কোৱা নাই যে তোমালোকে লাভ নকৰিবা স্কুটি। তোমালোকে যিকোনো এটা প্ৰসেস দেখুৱাব লাগিব যে আমি নিটৰ কাৰণে কোচিং কৰি আছো বা জেডব্লিউৰ কাৰণে কোচিং কৰি আছো বা আমাৰ এতিয়ালৈকে এক্সাম হোৱা নাই আমি এডমিশ্যন কৰিম। এইটো কথা কোৱা নহয় যে মানে তোমালোকৰ স্কুটিটো তেতিয়া লাভ কৰিবা যেতিয়ালৈকে তোমালোকে বিএ বিএসসি বিকম টু এডমিশ্যন কৰিলে তোমালোকে স্কুটি লাভ কৰিবা, এইটো কথা নহয় বা নোটিছত এইটো কথা কেতিয়াও কোৱা নাই। সো তোমালোকে এটা স্কুটি লাভ কৰিবা যদি তোমালোকে পঢ়াটো কন্টিনিউ কৰি আছা। যদি একেবাৰে গেপ দিছা যে তোমালোকে নিটৰ কাৰণে কোচিং কৰা নাই জেডব্লিউৰ কাৰণে কোচিং কৰা নাই মানে একোৱে কৰা নাই, তেতিয়াতো হলে তোমালোকে লাভ নকৰিবা স্কুটি। কাৰণ কিবা এটা ডকুমেন্টছ বা কিবা এটা প্ৰুফ তোমালোকে দেখুৱাব লাগিব যে আমি পঢ়ি আছো বা তোমালোকৰ ষ্টাডিটো কন্টিনিউ আছে। সো এটা কথাটো হল যে যদি তোমালোকে এইবোৰ ডকুমেন্টছ তোমালোকে সাবমিট কৰিব বিচাৰা তেন্তে কোনটো কলেজত দিব লাগিব। যোনটো স্কুলৰ পৰা তোমালোকে হায়াৰ ছেকেণ্ডাৰীটো লাভ কৰিছা পাছ কৰিছা সেইটো কলেজত তোমালোকে চাব পাৰা। সেই কলেজত তোমালোকৰ যোনবোৰ ডকুমেন্টছ আছে সেইবোৰ ভেৰিফিকেশ্যন কৰিব লাগিব। বাকি তোমালোকে তাৰ পিছত কি কৰিব লাগিব, যোনসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি তোমালোকৰ এডমিশ্যন কৰিছা তোমালোকৰ নিজৰ কলেজত এটা চাৰ্টিফিকেট ল'ব লাগিব। ডিস্ট্ৰিবিউচনৰ এটা চাৰ্টিফিকেট প্ৰভাইড কৰি আছে, সকলো প্ৰিন্সিপালৰ ওচৰত এই চাৰ্টিফিকেটটো অলৰেডি গুচি গৈছে। তোমালোকে তাৰ পৰা কালেক্ট কৰি কেনে নিয়াৰেষ্ট যোনটো বাইকৰ শ্বৰুম হয় সেই বাইকৰ ডিলাৰ হয় সেই ডিলাৰত তোমালোকৰ যাৱতীয় তথ্যবোৰ তোমালোকে সাবমিট কৰিবা। সো সাবমিট কৰাৰ পিছত এটা দিহতে ডেট এটা ফিক্স কৰিব, সেই ডেট মতে তোমালোকক কি কৰিব স্কুটি প্ৰভাইড কৰিব। এতিয়া ল'ৰা হওক ছোৱালী হওক যোনবোৰ ডেটত এটা তেওঁলোকে ফিক্স কৰিব সেই ডেট মতে তোমালোকক মাতিব। সো মাতাৰ কাৰণে যদি তোমালোকৰ মোবাইল নাম্বাৰটো ভুলকৈ আহিছে যেতিয়া তোমালোকে ডিলাৰত এই চাৰ্টিফিকেটটো সাবমিট কৰিব যাবা তেতিয়া কি কৰিবা, যোনটো নতুন মোবাইল নাম্বাৰ আছে সেই নাম্বাৰটো তোমালোকে ইয়াতে আপডেট কৰি থৈ আহিবা। যেতিয়া তোমালোকক মাতে তোমালোকক ফোন কলৰ জৰিয়তে তোমালোকক মাতিব। সো এটা কথা হল বহুত ষ্টুডেণ্ট ড্ৰপ আউট আছিলে বা বহুত ষ্টুডেণ্ট বেটাৰমেণ্ট এক্সাম দিছিলে, বহুত ষ্টুডেণ্টৰ আকৌ নাম নতুনকে ইনক্লুড হৈছে। তো তোমালোকে যদি এতিয়ালৈকে লিষ্টত নাম চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনৰ লিংক আছে, সেই লিংকটো চাই কেনে তোমালোকে নিজৰ নামটো আকৌ চাব পাৰে। নতুনকে বহুত ষ্টুডেণ্টৰ নাম ইনক্লুড হৈছে। সো এতিয়া আপোনালোকক জনাম যে নোটিছত কি আছে, বহুত ষ্টুডেণ্ট নোটিছটো ভালকে বুজা নাই। সো মই নোটিছত কি আছে মই আপোনালোকক ভালকে ধুনীয়াকে একেবাৰে সহজ কথাত বুজাবলৈ চেষ্টা কৰো। সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি আপুনি এই ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। আৰু যদি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে পেজটো ফলো কৰি ল'ব যাতে ইনফৰমেটিভ ভিডিঅ' আপোনালোকে ফেচবুক পেজৰ জৰিয়তে আপোনালোকে চাব পাৰে। আপোনালোকক যোনটো ডিস্ট্ৰিবিউচনৰ যোনটো গাইডলাইন হয় এই গাইডলাইনটো আপোনালোকক একেবাৰে সহজ ভাষাত বুজাবলৈ মই চেষ্টা কৰিম। আপোনালোকৰ বহুতৰ মাজত এটাই পাজল লাগিছে, এটাই কনফিউজন যে বহুত ষ্টুডেণ্টে মোক কমেণ্ট বক্সত জনাইছে যে জি নাম্বাৰ অপশ্যনত যোনটো এটা অপশ্যন আছে যে ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2। সো এই বস্তুটো বহুতে বুজি পোৱা নাই। সো ইয়াতে কি লিখা আছে আপোনালোকে ভালকে চাব। ইয়াতে লিখা আছে যে যদি ছাত্ৰজনে বা ছাত্ৰীজনে স্কুটিটো ল'ব খোজে তেন্তে তেওঁলোকে কি কৰিব লাগিব, HS পাছৰ পিছত তেওঁলোকে যোনটো নিজৰ ষ্টাডি হয় ষ্টাডিটো কণ্টিনিউ হোৱা হ'ব লাগিব। সো এতিয়া কথাটো হ'ল যে কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে এতিয়ালৈকে এডমিশ্যন কৰা নাই, তেওঁলোকে জেডব্লিউৰ কাৰণে বা NEET বা ANM JNMৰ কাৰণে তেওঁলোকে পঢ়ি আছে বা কোচিং কৰি আছে, তেওঁলোকে লাভ কৰিব নেকি স্কুটি? হয়, নিশ্চয় তেওঁলোকে লাভ কৰিব, কাৰণ তেওঁলোকে ষ্টাডিৰ লগত কণ্টিনিউ হৈ আছে। সো তেওঁলোকৰ কোনো ধৰণৰ পঢ়া স্থগিত ৰখা নাই। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে HS পাছ কৰাৰ পিছত তেওঁলোকৰ পঢ়া শুনাটো একেবাৰে বন্ধ কৰি পেলাইছে, তেওঁলোকে কতো এক্টিভ হোৱা নাই বা কোনো ধৰণৰ কোচিং কৰা নাই, তেওঁলোকে হয়তো এই যোনটো লিখিছে জি নাম্বাৰ অপশ্যনটো এই জি নাম্বাৰ অপশ্যনটো তেওঁলোকৰ কাৰণে চাগে প্ৰাপ্ত হ'ব বা তেওঁলোকে লাভ নকৰিব পাৰে স্কুটি যদি তেওঁলোকৰ নামটো মেৰিট লিষ্টত আছে তথাপি। সো এইখিনি বহুত ষ্টুডেণ্টৰ কাৰণে বাৰু এক্টিভ নহ'ব, কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে জেডব্লিউ বা নেট যিকোনো মানে কিবা এটা এডমিশ্যনৰ কাৰণে তেওঁলোকে কোচিং বা যিকোনো ষ্টাডি কৰি আছে, তেওঁলোকেতো ষ্টাডিৰ লগত কণ্টিনিউ হৈ আছে। সো তোমালোকৰ কাৰণে এইটো টেনশ্যন কৰিব লগা একোৱে অপশ্যন নাহে। সো তোমালোকে আৰু এটা কথা বহুত ষ্টুডেণ্ট আছে যে ষ্টুডেণ্ট ডি নাম্বাৰটো যদি তোমালোকে ইয়াতে চাব বিচৰা, মই তোমালোকক ইয়াতে বুজাই দিছো ডি নাম্বাৰটো যে ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী আৰ নট এলিজিবল ফৰ দ্য স্কিম। যোনসকল ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট এক্সাম দিছিলা বা আকৌ এক্সাম দি কেনে তোমালোকে মাৰ্কটো ইনক্ৰিজ কৰিছিলা, তোমালোকক এই যোনটো স্কিম হয় এই স্কিমৰ ফালৰ পৰা তোমালোকক বঞ্চিত ৰখা হৈছে। আকৌ কিছুমান ষ্টুডেণ্টৰ নাম আহিছে বাৰু, যদি তোমাৰ নামটো আহিছে ভেৰিফিকেশ্যন কৰাৰ পিছত এতিয়া কি হয় নাজানো, কিন্তু নাম যদি আহিছে তোমালোকে কলেজত গৈ কেনে ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰি দিয়া। বাকি আকৌ যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে ই নাম্বাৰ অপশ্যনটো তোমালোকে চাবা যে ড্ৰপ আউট ষ্টুডেণ্ট আৰ অলছ' নট এলিজিবল ফৰ দ্য স্কিম। যোনসকল ছাত্ৰ ছাত্ৰী ড্ৰপ আউট ষ্টুডেণ্ট আছিলা তোমালোকৰ নামটো
ইনক্লুড হোৱা নাই মেৰিট লিষ্টত আৰু বহুত ষ্টুডেণ্ট আকৌ কমেণ্ট বক্সত জনাইছিলে যে ড্ৰপ আউট ষ্টুডেণ্ট বা বেটাৰমেণ্ট এক্সাম দিয়া ষ্টুডেণ্ট বহুত ষ্টুডেণ্টৰ নাম আছে মেৰিট লিষ্টত বা নতুনকৈ সোমাইছে যদি নতুনকৈ সোমাইছে তেন্তে তোমালোকে ভেৰিফিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰি দিয়া যদি ভেৰিফিকেশ্যনটো কমপ্লিট হয় তেন্তে চাৰ্টিফিকেট লৈ কিনে তোমালোকে যিকোনো ডিলাৰত তোমালোকে স্কুটিটো লৈ লোৱা চ' এতিয়া তোমালোকক জনাম যে ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ কেনেকুৱা হ'ব প্ৰথম অপশ্যনটো ইয়াতে এই নাম্বাৰটো আপোনালোকক কি কৰিছে যে মেৰিট লিষ্টটো কালেক্ট কৰিব দিছে কালেক্ট কৰাৰ কাৰণে এইটো লিংকত যাব লাগিব মই ডেছক্ৰিপশ্যনত এটা ভিডিঅ' দি থৈছোঁ কেনেকৈ তোমালোকে মেৰিট লিষ্ট চাবা যদি নাম নাই কেনেকৈ ইমেইল কৰিব লাগে যদি মোবাইল নম্বৰ ভুল আছে কেনেকৈ ইমেইল কৰিবা মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ ভিডিঅ'ৰ সেইটো চাব পাৰা চ' ইয়াতে প্ৰথম যোনটো মেইন ইম্পৰ্টেণ্ট কথা হ'ল যে তোমালোকে কি কৰিব লাগিব এই 2 নম্বৰ অপশ্যনটো চাবা যে এলিজিবল ষ্টুডেণ্ট উইল বি কালেক্ট certificate from their consign a principal and submit their to the allotted dealer যোনটো ডিলাৰ তোমালোকক এলটেড কৰিছে বা যোনটো ডিলাৰ তোমাক এলাউ কৰিছে সেই ডিলাৰৰ যোনটো চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেট তোমালোকৰ নিজৰ প্ৰিন্সিপালৰ ওচৰত অলৰেডি তোমালোকক প্ৰভাইড কৰি আছে অতি সোনকালে তোমালোকে নিজৰ যোনটো চাৰ্টিফিকেট হয় চাৰ্টিফিকেটটো তোমালোকে কালেক্ট কৰি কিনে নিজৰ যোনটো ডিলাৰ হয় ডিলাৰৰ তোমালোকে অতি সোনকালে ডকুমেণ্টছবোৰ সাবমিট কৰি দিয়া এইটো ভালকে তোমালোকে জানি লবা তো আকৌ নেক্সট যোনটো প্ৰচেছ হয় যে স্কুটাৰৰ কাৰণে যোনটো স্কুটি দিব সেই স্কুটিৰ কাৰণে তোমালোকক কি কৰা হৈছে যে দ্য গভৰ্ণমেণ্ট উইল বি প্ৰভাইড দ্য এমাউণ্ট ফৰ দ্য স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ টু দ্য কচাইন প্ৰিন্সিপাল তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ কাৰণে তোমালোকক যোনটো পইচা প্ৰভাইড কৰিব সেই পইচাটো তোমালোকক কি কৰা হ'ব এই যোনটো প্ৰিন্সিপাল হয় যোনটো কলেজত তোমালোকে এডমিশ্যন কৰিবা যোনটো কলেজৰ পৰা তোমালোকে পাছ কৰিছা বা অলৰেডি তোমালোকে এডমিশ্যন কৰিছা ইয়াতে এটা কথা হ'ল যে যোনসকল ছাত্ৰ ছাত্ৰীয়ে ইউজি এডমিশ্যন লোৱা নাই তোমালোকে কেনেকৈ প্ৰিন্সিপালৰ ওচৰত তোমালোকে যাবা তোমালোকে কি কৰিব লাগিব যোনটো কলেজৰ পৰা তোমালোকে এইচএছটো পাছ কৰিছে সেইটো প্ৰিন্সিপালৰ ওচৰত তোমালোকে যাবা এইখিনি তোমালোকে মনত ৰাখিবা বাকী তোমালোকৰ এপ নাম্বাৰটো যদি তোমালোকে ইয়াতে চাব বিচৰা দ্য ষ্টুডেণ্ট নো নিড পে এনি এমাউণ্ট দ্য ডিলাৰ ফৰ দ্য কষ্ট অফ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ যদি কোনো ডিলাৰৰ পৰা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ কাৰণে পইচা খোজে তেন্তে ডাইৰেক্ট এই মেছেজটো তোমালোকে দি দিবা যে কোনো ধৰণৰ পইচা তেওঁলোকক ল'ব নোৱাৰিব বুলি ইয়াৰটো নটিচত ধুনীয়াকৈ লিখা আছে এই নটিচটো তোমালোকে ভালকৈ দি দিবা ইয়াৰ ভিডিঅ' মই আগতে জনাইছিলোঁ বা বহুত ষ্টুডেণ্টে চোৱা নাই বাৰু তথাপি এই ভিডিঅ'টো বনাই আছোঁ ভিডিঅ'টো ভালকৈ চাই ল'ব এতিয়া আৰু যদি এই নটিচটো বুজা নাই তেন্তে মই ডেছক্ৰিপশ্যনত অসমীয়াত ট্ৰেন্সলেট কৰি কিনে মই দি থৈছোঁ তাৰ পৰা আপোনালোকে চাব পাৰে চ' বাকী আপোনালোকৰ ষ্টুডেণ্ট উইল বি কালেক্ট দেয়াৰ স্কুটাৰ ফ্ৰম ডিলাৰ কনচাৰ্ণ আপোনালোকে কি আছিলে আপোনালোকৰ জি নাম্বাৰটো যে যদি আমি এডমিশ্যন নকৰোঁ তেন্তে আমি স্কুটিটো লাভ কৰিম নে নাই নিশ্চয় আপোনালোকে 100% লাভ কৰিব যদি আপোনালোকে পঢ়াৰ লগত যোনটো ষ্টাডিৰ লগত যদি আপোনালোকে কণ্টিনিউ হৈ আছে তেতিয়াহে পাৰিব বাকী যদি আপোনালোকে এইচএছ পাছ কৰাৰ পিছত যদি আপোনালোকে একেবাৰে বন্ধ কৰি পেলাইছে যদি কোনো ধৰণৰ ডকুমেণ্টছ প্ৰচেছ বা যিকোনো ভেৰিফিকেশ্যন যদি আপোনালোকে কৰিব নোৱাৰে তেন্তে আপোনালোকে এই যোনটো প্ৰজ্ঞান ভাৰতী স্কিমৰ ফালৰ পৰা যোনটো স্কুটি প্ৰভাইড কৰিছে ইয়াৰ পৰা আপোনালোকে বঞ্চিত হৈ থাকিব চ' আই হোপ আপোনালোকে সকলোৱে বুজি পালে ইমান ধুনীয়াকৈ বুজাই দিছোঁ ইমান নৰ্মেলকৈ বুজাই দিছোঁ যদি ইয়াতো যদি বুজি পোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপ আছে সেই হোৱাটছএপ গ্ৰুপত আপোনালোকে DM কৰিব পাৰে